So welcome to my technical assam. আপোনালোকে যদি টেকনিকেল আসামৰ ভিডিঅ'বিলাক চাই আছে, সো ভিডিঅ'বিলাক চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, তেতিয়া মই এনেকুৱা লেটেষ্ট ভিডিঅ' সবতকৈ সোনকালে পাব। সো গাইজ আজি মই যিটো থাম্বনেইল লগাইছোঁ আপোনালোকে গম পাইছে, সো উস্কা ভিডিঅ' আমি ষ্টাৰ্ট। সো গাইজ ধৰি লওক আপুনি কেতিয়াবা এটা কথা লক্ষ্য কৰিছেনে যে এখন বাইকত যেতিয়া বাইকখন নতুন থাকে, সো আজি কিনিলে কালি বা পৰহি এফটো নাম্বাৰ প্লেটটো লগাইলে, কেলে ইয়াৰ কাৰণ কি, ইয়াৰ এফৰ ফুল মিনিং কি। সো গাইজ মই আজি এই ভিডিঅ'টোত আপোনালোকক সব সঁচা কথা তাৰমানে সব কথা এই ডিটেইলছত বুজাই দিম। সো গাইজ আজকে ভিডিঅ' ষ্টাৰ্ট কৰি দিয়ে। কিন্তু দোস্ত যেতিয়া ধৰক আপুনি এখন গাড়ী কিনিলে, কিন্তু এফটো লিখা এইটোৰ কাৰণে যেতিয়ালৈকে আপুনি এখন নাম্বাৰ প্লেট এপ্লাই কৰে, যেতিয়ালৈকে আপোনাৰ নাম্বাৰ প্লেটখন আহি নাপায় তেতিয়ালৈকে আপোনাৰ এফটো লগাই থ'ব পাৰি, যদি লগাই থ'ব। কিন্তু যেতিয়ালৈকে ধৰক আপোনাৰ নাম্বাৰ প্লেটখন ধৰি লওক আপোনাৰ 8 দিন বা লাগি যাব পাৰে, যদি 8 দিনতকৈ যদি বেছি আপুনি সেই এফটো লগাই থয়, মানে নাম্বাৰ প্লেট বেক চাইডত যেতিয়া সেই বস্তুটো লগাই থয়, তেতিয়া আপোনাৰ বহুত বিপদত পৰিব। কিন্তু এইবিলাক কেতিয়াও নকৰিব। সো গাইজ এফৰ ফুল মিনিং হৈছে এপ্লাই ফ'ৰ্চ, মানে হ'ল ধৰি লওক আপোনাক তেওঁলোকে এইটোৱে বুজায় যেতিয়ালৈকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডখন তাৰমানে যিখন আপুনি এপ্লাই কৰিছিলে তাৰমানে তাৰ নাম্বাৰ প্লেটখনৰ কাৰণে, সেইকাৰণে এফটো যেতিয়ালৈকে নাহে সেইকাৰণে আপুনি এফটো লগাই থাকিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।